सेल्फ हेल्प ग्रुप आइजोफोरनि मोनसे समायना हाबाफारि गोबां आइजोफोरा गावबा गावखौनो रांखान्थियाव गोख्रों आरो जौगानाय लाबोनो खौसेयै खामानि मावनायखौ नुनो मोन्दों बाक्सानि सुबुनखातायाव जायगायावनो मोननाय बायदि फिथाइ सामथाइनिफ्राय आसार बानायनानै बाजाराव फानना गोबां रां खामायनो हादों बिथांमोना बाक्सा जिल्ला सुबुनखाता हालामाव धन यजना मावथांखिनि जोहै TRIFED आरो IIनि बानजायनायाव स्किल डेभेलपमेन्ट सेन्टार बेखेवनानै खौसेयै 30तासो सेल्फ हेल्प ग्रुपनि 300सो आइजोफोरखौ लाना मोनसे ससाइटि दानानै बिथांमोना जायगायावनो मोननाय फिथाइ सामथाइनिफ्राय आसार खालामनानै बाजाराव फानना गावखौनो गाव रांखान्थियाव राफोद खालामनो थांखि लानायखौ नुनो मोननाय जादों। IIE अफिसारफोरा गभर्नमेन्टरफोरा आमी तो फुड प्रसेसिंर ट्रेनिंটো ललो फार्स्ट से 4 दिনৰ ट्रेनिंটো লোৱা হ'ল আৰু এটা 1 মাহৰ ট্ৰেনিংটো লৈছো। আজি কি ডিগ্ৰী কৰিবা? আজি আচাৰ আৰু ড্ৰাই আছে আমাৰ বেলৰ খুটি আছে আৰু তুলসী পাতৰ খুটি এনেকৈ ঔটেঙাৰ আদা বিভিন্ন ধৰণৰ আছে এতিয়া বনৰ পৰা বুটলি আনাও আছে আৰু কৃষি বিভাগৰ পৰা আনাও আছে। কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি? ভালে পাইছোঁ সঁহাৰি বহুতে গ্ৰাহকো সঁহাৰি ধৰিছে আমাক ভাল লাগিছে। কি বুলি কৈছে ৰাইজে? এই ভাল হোৱা বুলি কৈছে। কিমান বিক্ৰী কৰিলে এতিয়ালৈকে? বিক্ৰী এতিয়ালৈকে হিচাপ কৰিলে গম পোৱা যাব, হিচাপ বৰ্তমান কৰাই নাই, আমি শেষতে হিচাপ কৰিম। ইয়াত কিমানজনীমান মহিলা আছে আপোনালোকৰ ইয়াত? আমাৰ ইয়াতে 30টা সেলফ হেল্প গ্ৰুপ আছে, 30টা 300জন মহিলা জড়িত হৈ আছে। পঠাইছিল প্ৰায় 30টা সেলফ হেল্প গ্ৰুপৰ 2গৰাকীকে সদস্য 30গৰাকী মানে মেম্বাৰক ট্ৰেইনিং দিবৰ কাৰণে ডিচেম্বৰ 22 তাৰিখৰ পৰা মই এতিয়া ট্ৰেইনিং প্ৰায় শেষ হৈছেগৈ আৰু শেষ হোৱাৰ কাৰণে আমি আজি এইটো আগৰ শনিবাৰটোত আমি মাৰ্কেটিঙৰ কাৰণে আহিছিলোঁ, আমি ৰেছপন্স অলপ পাইছিলোঁ, পোৱাৰ কাৰণে আজি আমি অলপ বহলভাৱে লৈছোঁ আৰু এই পদক্ষেপটো যিখিনি আমি আচাৰ ইয়াত তৈয়াৰ কৰিছিলোঁ সেইখিনি আমি আজি মাৰ্কেটিঙত মানে বজাৰলৈ উলিয়াই আনিছোঁ, কিন্তু আমি ৰেছপন্সটো বৰ বেয়া মানে ভালে পাইছোঁ আৰু এতিয়া সকলো ধৰণৰ আমাৰ আচাৰ ইয়াত যিখিনি আমি তৈয়াৰ কৰিছিলোঁ সেইখিনি আমি বজাৰত দিছোঁ, আকৌ ৰাইজেও মানে লৈছে। আমি আৰু পিঠা পনা চাহৰ ব্যৱস্থাটো আমি ইয়াত কৰিছোঁ। আমাৰ মহিলাসকল মানে একচুৱেলি স্বাৱলম্বনৰ কাৰণে আমাৰ এইটো পদক্ষেপ চৰকাৰে মানে প্ৰধানমন্ত্ৰী ধন যোজনা আঁচনিত মানে এই হেৰিটো দিছে অনুষ্ঠানটো কৰিবৰ কাৰণে। গতিকে আমাৰ এই পিছপৰা অঞ্চলৰ মানে ট্ৰাইবেল যিখিনি মহিলা আছে এই মহিলাখিনি যাতে আগবাঢ়ি যায়, মানে মহিলাখিনি যাতে যেনেকৈ মানে অন্য মহিলাৰ দৰে ঘৰতে সোমাই নাথাকি তেওঁলোকে স্বাৱলম্বী হওক, তেওঁলোকৰ পৰিয়ালটো মানে স্বচ্ছ হওক মহিলাসকল, সেই তাৰ কাৰণে মানে আমি যথেষ্ট জবৰদস্তি কষ্ট কৰিছোঁ। ট্ৰেইনিঙৰ কাৰণে মোক সেইটা পঠাইছে, মই ট্ৰেইনিং দিছোঁ। মহিলাখিনি বিভিন্ন ধৰণৰ ব্যক্তিগত হওক বা সকলো জানি বুজি মানে তেখেতলোকক আমি শিক্ষা মই দিছোঁ তাৰমানে তেওঁলোকক, সেইকাৰণে বজাৰলৈও মোৰ মাৰ্কেটিংটো কৰাইছোঁ যাতে মানে মহিলাখিনিয়ে শিকক মানে কামখিনি। কিন্তু ভালো লাগিছে, মানুহখিনিয়ে গোটেইখিনিয়ে সঁহাৰি দিছে, ৰাইজেও সঁহাৰি পাইছোঁ, সেইটো কাৰণে তাৰমানে হয় মই ভাল লাগিছে। আপোনালোকৰ যিটো এতিয়া বন্ধনৰ পৰা আহিছে আপোনালোকে ভাল লাগিছে। এইটো হৈছে আপোনাৰ কৰ্দৈটো মই টেষ্ট কৰিলোঁহি আৰু আপোনাৰ তিতিলিটো মই টেষ্ট কৰিলোঁহি, ভাল লাগিছে। আৰু এইটো হ'ল আপোনাৰ মানে আমলাটো যথেষ্ট ভালেই হৈছে, উন্নত মান হৈছে। আন মানে আমাৰ যিমানে ধৰি লওক উন্নত যেনেকুৱা আপোনাৰ বজাৰত আহিছে তাতকৈ আমাৰ মানে হৈছে খাই পেলাই ভাল লাগিছে। কাৰণ কিয় এইটো হ'ল সতেজ মাল। আকৌ এতিয়া বৰ্তমান সেইটো খাইছোঁ, মই জুচটো খাইছোঁ, এইটো জুচটো মানে যে আৰু উন্নত লাগিছে, ভাল লাগিছে। আমাৰ নিশ্চয় মানে যে মহিলাসকলে যিখিনি কাম কৰিছে তেওঁলোকে ভালে কৰিছে, হয়তো চাগে আগলৈকে তেওঁলোকৰ আগলৈকে যে ভাল হৈ যাওক সেইটো মই কামনা কৰিছোঁ। আটাইবোৰ তেওঁলোকৰ আচাৰ আহিছে, আচাৰটো ভাল লাগিছে, মই আটাইখিনি টেষ্ট কৰিছোঁ, ভাল লাগিছে। এতিয়া কথা হৈছে কি তেওঁলোকৰ মানে যিখিনি এতিয়া আমাৰ ইয়াত বেল আছে, বেলৰ মানে চাহ কৰাৰ কাৰণে বহুত যথেষ্ট উন্নতমান হৈছে। আৰু মই আশা কৰোঁ যে আমাৰ মহিলাসকলে আগন্তুক দিনলৈকে তেওঁলোকে এজন আগবাঢ়ি যাওক, সেইটোৱে মই কামনা কৰিছোঁ। বাছ মানে এতিয়া মোৰ সকলোকে মানে ধন্যবাদ থাকিলেহি আগন্তুক দিনত যেন তেওঁলোকে মানে ভালকৈ যেন কামবিলাক কৰি যাওক, সেইটোৱে মই কামনা কৰিছোঁ। বাছ ধন বিকাশ যোজনাৰ অন্তৰালত আমি এই তত্ত্বাৱধানত ট্ৰাইফেড আৰু IIE অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপৰ তত্ত্বাৱধানত আমি আমাৰ সুবনখাতাটো আমি VDBK চেণ্টাৰ এটা খুলি স্কিল ডেভেলপমেণ্টৰ চেণ্টাৰ খুলি আমি ইয়াত আচাৰ বনোৱা আপোনাৰ জাম জেলি আদি কৰি আমাৰ বনত থকা যিখিনি উৎপাদিত বস্তু সেইখিনি প্ৰচেছ কৰি পেলাই ভেলু এডিশ্যন কৰি আমি বজাৰলৈ ওলাই দি নিজৰ স্বাৱলম্বিতা আমি নিজৰ যিটো উপাৰ্জনৰ নিজৰ স্থায়ীভাৱে আমি কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ।
আৰু এই প্ৰয়াসত আমি এটা ছ'চাইটি গঠন কৰিছোঁ। এই ছ'চাইটিটোত 30টা চেল্ফ হেল্প গ্ৰুপৰ লগতে 30জনী 10জনকৈ 300জনী মহিলাক লগত লৈ এই কামখিনি আমি কৰিছোঁ। আৰু এই কামখিনি কৰি আমি যথেষ্ট সঁহাৰি পাইছোঁ, উৎসাহ দেখা পাইছোঁ, মহিলাখিনিৰ বহুত উৎসাহ দেখা পাইছোঁ। আৰু এনেকুৱাকৈ যদি উৎসাহ উদ্দীপনাৰে তেওঁলোকে আগবাঢ়ি আহে নিশ্চয়কৈ আমি বজাৰ দখল কৰিবলৈ সক্ষম হ'ম। কি আছে ইয়াত আপোনাৰ টেঙা জাতীয় বস্তু গোটেই আছে, কেঁহা জাতীয় বস্তুও আছে, তাৰোপৰি আমাৰ মিঠা জাতীয় বস্তুখিনি গোটেইখিনিয়ে আছে। বনত থকা যিখিনি আছে আমাৰ ইয়াত যথেষ্ট পৰিমাণে উৎপাদিত বস্তু বনৰ যেনেকৈ বেল হওক, আপোনাৰ থেকেৰা টেঙা হওক, বগৰী হওক, আপোনাৰ তেতেলী টেঙা হওক, এইবিলাক যথেষ্ট আছে। আগতে বজাৰত এইবিলাক বিক্ৰী যোৱা নাছিল, বজাৰত বাৰীতে আমাৰ পচি যোৱা যায়, সৰি পচি এনেই যাই আছিল। এতিয়া আমি যেতিয়া বস্তুবিলাক আহিছোঁ ইয়াত এপদ দুপদকৈ গোটেইখিনি বস্তুৱে বিক্ৰী যোৱাৰ এটা তাৰমানে প্ৰক্ৰিয়া গঢ়ি উঠিলে বজাৰত। মানে যি আপোনালোকে কাৰ্যসূচী কৰিলে ইয়াৰ দ্বাৰা মানে মহিলাসকলে কেনেদৰে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব? ইয়াৰ দ্বাৰা যথেষ্ট আৰ্থিকভাৱে স্বাৱলম্বী হ'ব যদিহে তেওঁলোকে এতিয়া কথাখিনি বুজি পোৱা নাই, অৰ্থাৎ তেওঁলোকক গাইডেঞ্চ দিয়া মানুহ লাগে। অৰ্থাৎ তেওঁলোকক যদি তত্ত্বাৱধানে আগুৱাই নিয়ে তেনেহ'লে তেওঁলোকে সাহস পায়। প্ৰত্যেকৰে এটা কিবা নহয় কিবা কৰাৰ এটা ইচ্ছা থাকে। গতিকে সেই ইচ্ছাটো আৰু সেই ব্যৱসায়ৰ সফলতাটো পাব লগা হ'লে ইচ্ছা শক্তি, তাৰোপৰি আপোনাৰ আত্মবিশ্বাস, প্ৰচেষ্টা, ধৈৰ্যশীল এই গোটেইখিনি লগ লৈয়ে বস্তুটো আত্মবিশ্বাসটো বৃদ্ধি কৰিব লাগিব। আৰু এই আত্মবিশ্বাসটো যেতিয়া এওঁলোকৰ ট্ৰেইনিং কৰি আছে, আজি মোটামুটি 1 মাহ ধৰি তেওঁলোকে ট্ৰেইনিং কৰি আছে। আগতো 4দিনীয়া ট্ৰেইনিং কৰিলে, 4দিনীয়া ট্ৰেইনিং কৰি তেওঁলোকক আজি বজাৰৰ লগত মুখামুখি কৰি দিছোঁ। বজাৰৰ লগত মুখামুখি কৰাৰ লগে লগে তেওঁলোকে গোটেইখিনি কথাটো উপলব্ধি কৰিছে আৰু আত্মবিশ্বাসটো তেওঁলোকৰ বৃদ্ধি হৈছে, তেওঁলোকে ওলাই আহিবলৈ সক্ষম হৈছে। তেওঁলোকে এতিয়া প্ৰতিশ্ৰুতি মই দিনক দিনে দেখা পাই আছোঁ, তেওঁলোকে এটা তাৰমানে ৰেডি হৈ আহি আছে, তাৰমানে কাম কৰাৰ কাৰণে স্পৃহাটো বেছিকৈ বাঢ়িছে। কিমান দৰত আচলতে এই বস্তুবিলাক বিক্ৰী কৰিছে? এইবিলাক বস্তু ধৰক ইয়াত আমাৰ 100 গ্ৰাম হিচাপত বিক্ৰী কৰা হৈছে। মোটামুটি আপোনাৰ আচাৰবিলাক আমি 30 টকা হেৰিত প্ৰাইজত দি দিছোঁ। তাৰোপৰি এতিয়া গ্ৰাম অনুযায়ী বস্তুবিলাক দামবিলাক দিয়া হৈছে। ৰাইজৰ সহায় যথেষ্ট সঁহাৰি পাইছোঁ। এনেকুৱাকৈ যদি ৰাইজে সঁহাৰি দিয়ে তেনেহ'লে মই ভাবোঁ কি আমাৰ অঞ্চল অট'মেটিকলি স্বাৱলম্বী বা চহকী হ'ব। সামগ্ৰীবিলাক যেতিয়া আমি বজাৰলৈ প্ৰচেছ কৰি ওলাই দিব পাৰোঁ তেতিয়াহে বস্তুবিলাক তাৰমানে সকলোৱে আদৰি ল'ব লাগিব। আমি বাহিৰা বস্তুবিলাকক কিয় আমি আদৰি ল'ব লাগে? যদি আমাৰ এটা জেগাতে আছে সেইবিলাক বস্তু আমি কেঁচা সামগ্ৰী হিচাপে যদি আমি বস্তুবিলাক ছাপ্লাই নিদি পেলাই যে আমি জেগাতে প্ৰচেছ কৰি পেলাই বজাৰত বস্তুবিলাক বিক্ৰী কৰি দিওঁ, নিশ্চয় স্বাৱলম্বী আমি হ'ম। আমাৰ সেইটো আত্মবিশ্বাস এতিয়া বৰ্তমান আহিছে। আৰু এই সৈতে গভৰ্ণমেণ্টকো আমি সঁহাৰি পাব লাগিব। গভৰ্ণমেণ্টটো যিহেতু যথেষ্ট আমাৰ চৰকাৰখিনিও এতিয়া বহুত তাৰমানে কি বুলি কয় এইটো আমাৰ বিটিআৰ মুৰব্বী যিজন তেওঁলোকে বহুত দূৰদৃষ্টিমূলক নেতা হয়, তেওঁলোকৰ সঁহাৰি নিশ্চয়কৈ পাম বুলি আমি আশা কৰিছোঁ। আৰু गोजोनथाव खौरां, गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।